এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামোলপুৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামোলপুৰ জিলা সমিতিৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায়। অধিৱেশনৰ শেষত সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শাসকীয় চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰি কয় যে এইখন চৰকাৰে এফালেদি শ্বহীদ দিৱস পাতিছে, আনফালে কাৰ জৰিয়তে অসমত অবৈধ বাংলাদেশীৰ বোজা জাপি দিব বিচাৰিছে। যদি সঁচাকৈ এইখন খিলঞ্জীয়াৰ চৰকাৰ হয় তেনেহ'লে প্ৰথমে খিলঞ্জীয়াৰ হাতত ভূমি অধিকাৰ প্ৰদান কৰক আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্বৰে পৰা দাবী কৰি অহা ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক। খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰক। বহিঃৰাজ্যৰ লোকসকলে যাতে অসমত আহি মাটি কিনা বেচা কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰক। নাই, এতিয়া চৰকাৰখনৰ কথা ক'বলৈ গ'লে আচলতে ভাষা নাথাকে। একেবাৰে তেওঁলোক আচলতে বহুত ক্ষমতাশালী চৰকাৰ, ক'বলৈ কেতিয়াবা ভয়ো লাগে। কিন্তু আমি দেখিছোঁ যে একেবাৰে প্ৰতিশোধ পৰায়ণ এখন চৰকাৰ। বহু ক্ষেত্ৰত তেওঁলোকে নিজৰ জাতি, নিজৰ মাটি, নিজৰ ভেটিৰ কথা কয় যদিও বাস্তৱ ক্ষেত্ৰত কিন্তু এইখিনি আমি কোনো ধৰণৰ কাৰ্যক্ষেত্ৰত তেওঁলোকে কাম কৰা আমি দেখা নাই। এতিয়া শেহতীয়াভাৱে এটা কথা যদি আমি আপোনালোকৰ আগত অৱগত এইকাৰণে কৰিব বিচাৰিছোঁ যে সিদিনা অসম চৰকাৰে সমগ্ৰ অসমতে শ্বহীদ দিৱস অনুষ্ঠিত কৰিলে। এইখন চৰকাৰে এফালে শ্বহীদ দিৱস অনুষ্ঠিত কৰিছে, আকৌ তেওঁলোকে সেই অসম আন্দোলন, ছবছৰীয়া অসম আন্দোলন, অসমৰ কাৰণে ত্যাগ কৰা 860গৰাকী শ্বহীদৰ ত্যাগ, আত্মবলিদানক অপমান কৰি আকৌ তেওঁলোকে কাখন ইয়াতে ইমপ্লিমেণ্ট কৰিছে। গতিকে এই চৰকাৰখনৰ ওচৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও বহুত বেছি আশা নকৰোঁ। আমি কেৱল বিচাৰিছোঁ যে জনসাধাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰামখনৰ বিষয়টো উপলব্ধি কৰক আৰু পূৰ্ণ স্বায়ত্ব শাসন বা ইনাৰ লাইন পাৰ্মিট, শেহতীয়াভাৱে আপোনালোকে জানে যে ইনাৰ লাইন পাৰ্মিট দাবীটো অসমত প্ৰযোজ্য কৰাৰ কাৰণে যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা দাবী উত্থাপন কৰি আহিছে। কিন্তু শেহতীয়াভাৱে কাখন বলবৎ কৰাৰ সময়ত যি দাবী দিব পৰা গোটেই বিধি ব্যৱস্থাটো অসমৰ ক্ষেত্ৰত আছিল, কিন্তু এই যিখন চৰকাৰে সঘনাই কয়, মাননীয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কয় যে তেখেতসকলে জাতি ৰক্ষা কৰা চৰকাৰ, ভেটি ৰক্ষা কৰা চৰকাৰ, মাটি ৰক্ষা কৰা চৰকাৰ। গতিকে এই চৰকাৰখনক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুকলিভাৱে আহ্বান জনাইছোঁ যে প্ৰক্ৰিয়াৰ্থত তেওঁলোকে যদি জাতি ৰক্ষা কৰা চৰকাৰ হয়, তেওঁলোকে খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰাৰ কথা কয়, যে আচলতে খিলঞ্জীয়া মানুহৰ অধিকাৰ কি ধৰণে সুৰক্ষিত হ'ব। যে খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'বলৈ হ'লে আমাক প্ৰথমতে ভূমিৰ অধিকাৰখিনি খিলঞ্জীয়াৰ হাতত থাকিব লাগিব। আজি যদি চাওঁ যে কেৱল অসমীয়া মানুহৰে আজি অসমখন ভৰিছে, যে কেৱল ধৰ্মান্তকৰণৰ কথাটো ক'লে নহয়, ধৰ্মৰ ক্ষেত্ৰতে ভাগ কৰিয়ে নহয়, যে বহিঃৰাজ্যৰ পৰা অহা মানুহে ইয়াত মাটি কিনা বেচা কৰি তেওঁলোকে স্থায়ী বাসিন্দা ইতিমধ্যে হৈছে। গতিকে খিলঞ্জীয়া মানুহৰ ওপৰত ভূমিৰ অধিকাৰ নাই। আকৌ যদি ইনাৰ লাইন পাৰ্মিটখন দিলে হয় তেতিয়া নিশ্চয় আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ভাবিছোঁ যে ইনাৰ লাইন পাৰ্মিট জৰিয়তে অসমৰ মানুহৰ অনাদি অনন্ত কাললৈকে ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হৈ থাকিব। এইকাৰণে থাকিব যে ইয়াত যদি মানুহ আহিবলগীয়া হয় তেতিয়া নিশ্চয় তেওঁ অনুমতি অবিহনে আহিব নোৱাৰে। গতিকে চৰকাৰখনে দেখিছে যে যিহেতু তেওঁলোকে এক ধৰ্ম, এক সংস্কৃতি, এক ভাষাৰ কথা কয়, গতিকে এই চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত উঠা বহা কৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণে অসমত খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰিব, এই কথাটো, এই যিটো ধাৰণা, এই ধাৰণাটা তেওঁ স্পষ্টকৈ দিব পৰা নাই। আৰু আমি জানো যে এই কোনো ধৰণৰ কনচেপ্ট তেওঁলোকৰ হাতত নাই। কেৱল তেওঁলোকে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এফালে তেওঁলোকে শ্বহীদ দিৱস পাতিছে, শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাইছে, আকৌ সেই শ্বহীদসকলক বৃদ্ধাংগস্ত প্ৰদৰ্শন কৰি আকৌ তেওঁলোকে কাখন জাপি দিছে, যে পৰস্পৰ বিৰোধী এক সিদ্ধান্ত। গতিকে এই চৰকাৰখনৰ ওচৰত আমি ভাবোঁ যে অসমৰ জনসাধাৰণ কেতিয়াও নিৰাপদ নহয়। যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা উত্থাপন কৰা দাবী, যি ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তনৰ যিখিনি বিধি ব্যৱস্থা আছিল, সেইখন আকৌ এই চৰকাৰখনৰ দিনতে উঠাই লৈ ইয়াত কাখন বলবৎ কৰিলে। গতিকে বলবতৰ জৰিয়তে দি তেওঁলোকে কি ধৰণে অসম চুক্তিক তেওঁলোকে মান্যতা প্ৰদান কৰিলে, কি ধৰণে তেওঁলোকে অসম আন্দোলনৰ 8গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে, সেই কথাটো এই চৰকাৰখনে গম পাব। গতিকে পৰস্পৰ বিৰোধী এক সিদ্ধান্ত এই চৰকাৰখনে লৈছে, যিখন চৰকাৰৰ ওচৰত এজনো খিলঞ্জীয়া মানুহ সুৰক্ষিত নহয়। গতিকে আমি এতিয়াও ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তনৰ কাৰণে আমাৰ ৰাজপথৰ সংগ্ৰামখনৰ লগে লগে আমি আইনীভাৱেও মাননীয় উচ্চতম ন্যায়ালয়ত আমি ইতিমধ্যে গোচৰ চলি আছে আমাৰ। গতিকে আমি আশাবাদী
যে যি দাবীৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহ অনাদি অনন্তকাললৈকে নিজৰ ভাষা সাহিত্য সংস্কৃতি সুৰক্ষিত কৰি ৰাখিব পাৰিব, তেনে যি দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ, সেই দাবী অনাগত সময়ত শক্তিশালীভাৱে আমি চলাই যাম। কেৱল আশা কৰিছোঁ যে অসমক যিখিনি নেতৃত্ব দিয়া বৌদ্ধিক ক্ষেত্ৰ হওক, সামাজিক ক্ষেত্ৰ হওক, ৰাজনৈতিক ক্ষেত্ৰ হওক, সেইসকল ব্যক্তি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি দাবী, এই দাবীৰ ক্ষেত্ৰত আমাক সহযোগিতা কৰক, আমাক দিহা পৰামৰ্শ কৰক। আৰু সংবাদ মাধ্যমক আমি অনুৰোধ জনাইছোঁ যে যুৱ ছাত্ৰ পৰিষদৰ যিখিনি মূল বিষয়, এই বিষয়খিনি সমাজৰ প্ৰতিটো প্ৰান্তৰ ক্ষেত্ৰত লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা আমাক কৰিব বুলি আমি আশা কৰিছোঁ। তামোলপুৰৰ পৰা পৱন বড়োৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।